শীতকালীৰ বিভিন্ন ধৰণৰ পাচলিৰ ভিতৰত কাঠআলু অন্যতম। আজি মই ৰান্ধিবলৈ লৈছোঁ কাঠআলুৰ এখন তৰকাৰী। বলকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে মই অলপমান কাঠআলু সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। জোখমতে নিমখ আৰু হালধি সানি লৈছোঁ। আলুৰ পৰা বিজলুৱা গুণটো যাবৰ বাবে 2 চামুচ ময়দা সানি লৈছোঁ। গেছত এখন কেৰাহী পাতি অলপমান সৰহকৈ তেল দিলোঁ। তেল গৰম হ'লত অলপ অলপকৈ আলুখিনি দি ভাজিবলৈ ধৰিলোঁ। আলুখিনি আধা ভজা কৰি ল'লোঁ। এই আলুৰ এটা বিশেষত্ব যে কটাৰ লগে লগে আলুখিনি ৰঙা পৰি যায়। সেয়ে আলু কটাৰ লগে লগেই ভাজিব লাগে। আলুখিনি ভজা হ'লত তেলখিনি অলপ কমাই 2টা মিডিয়াম সাইজৰ কাটি লোৱা পিঁয়াজ কেৰাহীত দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লত এটা বিলাহী কাটি দিলোঁ। বিলাহীখিনি কোমল হ'লত এখন প্লেটত কাঢ়ি ঠাণ্ডা হ'লত 2 চামুচ পোস্ত, 2টা জলকীয়া, 2 চামুচ সৰিয়হৰ লগত পিচি এটা পেষ্ট বনাই ল'লোঁ। অন্য হাতে কেৰাহীত অলপমান তেল দি জোখমতে পিচি ৰখা আদা নহৰুখিনি দি দিলোঁ। আদা নহৰুখিনি ভজা হ'লত পোস্তৰ লগত একেলগে পিচি ৰখা মিশ্ৰণখিনি ঢালি দিলোঁ। লাহে লাহে একেলেঠাৰিয়ে লৰাই থাকিলোঁ। অলপমান ভাজ খোৱা যেন দেখিলত সোৱাদটো বেলেঞ্চ ৰাখিবৰ বাবে 1 চামুচ চেনি দিলোঁ। চেনি গলি যোৱা যেন অনুমান হ'লত জোখমতে হালধি দিলোঁ। জোখমতে নিমখ দিলোঁ। মিশ্ৰণখিনি যেতিয়া আগতকৈ কমি অকণকৈ তেল বিৰিঙিবলৈ ধৰিলে তেনেকুৱাতে জোখমতে গৰম পানী দি উতলিবলৈ দিলোঁ। উতল আহিলত 1 চামুচ ৰঙা জলকীয়া গুড়ি দিলোঁ। ভালকৈ মিহলি কৰি উতলিবলৈ দিলোঁ। উতল আহিলত ঢাকনখন লগাই দিলোঁ। 1 মিনিটৰ পাছত ঢাকনখন আঁতৰাই ভালকৈ লৰাই 1 চামুচ গৰম মছলাৰ লগত 1 চামুচ ডালচেনিৰ গুড়ি দিলোঁ। ভালকৈ মিহলি কৰি 1 চামুচ কচুৰি মিঠি দি দিলোঁ। কচুৰি মিঠিখিনি দিয়া হ'লত ভালকৈ লৰাই আধা ভজা কৰি ৰখা আলুখিনি দি দিলোঁ। তল ওপৰ কৰি ভালকৈ লৰাই ঢাকনখন লগাই দিলোঁ। পুনৰ ঢাকনখন আঁতৰাই মান ধনিয়া পাত কেইটামান দি দিলোঁ। মোৰ ওচৰত আজি ধনিয়া পাত নাছিল, সেইবাবে মান ধনিয়াকে দিলোঁ। ভালকৈ মিহলি কৰি ঢাকনখন লগাই দিলোঁ। এয়া দেখিলেনে, আজি আমাৰ আফুগুটিৰ লগত কাঠআলুৰ তৰকাৰীখন বনোৱা হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই ৰুটি বা ভাতৰ লগত খাই চাবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।